চৰকাৰে দিলে দূৰৱৰ্তীমুক্ত শিক্ষাৰ অধীনত D.El.Ed পাঠ্যক্ৰম চলাই নিয়াৰ অনুমতি SCRTক অনুমতি দিছিল ২৭,৮৯৭ জন শিক্ষকক প্ৰশিক্ষণ দিয়াৰ চলছে চাপৰি বাবদ জনা শেৱালিৰ সেই নিৰ্দেশনাত বিচাৰি পালে সোণৰ কণী পৰা হাঁহ এজনী ২৭,৮৯৭ জনৰ বিপৰীতে প্ৰশিক্ষণ দিয়া দেখুৱালে ১,০৬,৮২৮ জন শিক্ষকক অৰ্থাৎ প্ৰায় ৩ গুণ সংখ্যক ৭৮,৯৩১ জনক প্ৰশিক্ষণ দিয়া দেখুৱাই চাৰ্টিফিকেট বিক্ৰী কৰিলে শেৱালী দেৱী শৰ্মাই একোখন চাৰ্টিফিকেট কিমানত বিক্ৰী কৰিলে সেয়া অজ্ঞাত নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন চমুকৈ NCETয়ে অনুমোদন দিছিল SCRTক অনুমতি পাইছিল ৫৯টা কেন্দ্ৰত দূৰ শিক্ষাৰ জৰিয়তে D.El.Ed পাঠ্যক্ৰমৰ বাবে কিন্তু ৫৯টাৰ পৰিৱৰ্তে ৩৪৭টা কেন্দ্ৰত অনুমতি প্ৰদান কৰা দেখুৱালে IAS শেৱালী দেৱীয়ে অৰ্থাৎ ২৪৪টা অতিৰিক্ত কেন্দ্ৰ স্থাপন কৰিলে টকা ঘটাৰ বাবে সেই অতিৰিক্ত কেন্দ্ৰসমূহতেই দেখুওৱা হ'ল ৭৮,৯৩১ জন অতিৰিক্ত প্ৰশিক্ষাৰ্থী কিন্তু ৰহস্যজনক বিষয়টো হ'ল ২৪৪টা অতিৰিক্ত কেন্দ্ৰটো বাদেই ৩০টাও কেন্দ্ৰ বিচাৰি নেপালে CM ভিজিলেন্সৰ দলে অৰ্থাৎ কাগজে পত্ৰই কেন্দ্ৰ খুলি সেই কেন্দ্ৰৰ উন্নয়নৰ নামত ধন আবণ্টন দিয়াৰ লগতে তাত ফেকাল্টিৰ দৰমহা প্ৰদান আৰু আচবাবৰ নামতো ধন আবণ্টন দিছিল শেৱালী দেৱী শৰ্মাই সেই ধন পোনে পোনে জোৱায়েকৰ একাউণ্টতে সোমাইছিল বাৰু এতিয়া আহক আন এটা প্ৰসংগলৈ এজন প্ৰশিক্ষাৰ্থীৰ পৰীক্ষাৰ উত্তৰ বহী হয় ৬খন তেনে ক্ষেত্ৰত অতিৰিক্ত ৭৮,৯৩১ জন প্ৰশিক্ষাৰ্থীৰ মুঠ বহী হয় ৪,৭৩,৫৮৬খন অতি ৰহস্যজনকভাৱে ৪,৭৩,০০০খন বহীৰ এখনো বিচাৰি নাপালে CM ভিজিলেন্সে অৰ্থাৎ সেই অতিৰিক্ত কেন্দ্ৰ ভুৱা কেন্দ্ৰৰ ফেকাল্টি ভুৱা প্ৰশিক্ষাৰ্থী ভুৱা সকলো ভুৱা যেতিয়া পৰীক্ষা পাতে কেনেকৈ পৰীক্ষাই নহল যেতিয়া উত্তৰ বহী পাব ক'ত ইফালে কথাবোৰ শেৱালী দেৱীক জেৰাৰ সময়ত বিষয়টো সোধোতে উত্তৰ দিলে যে নিগনি হোৱাৰ ভয়ত সকলো জ্বলাই দিলে হেনো শেৱালী দেৱীয়ে যিখিনি ভুৱা প্ৰশিক্ষাৰ্থীক চাৰ্টিফিকেট বিক্ৰী কৰি ধন ঘটিছিল সেই সকলৰ পৰা লৈছিল লাখৰ ঘৰত ধন সেই ধন SCRTৰ কাৰ্যালয়লৈ আহিছিল নগৰৰ হিচাপত SCRTৰ আছিল এটা অফিচিয়েল একাউণ্ট সেই একাউণ্টৰ উপৰি আৰু এটা একাউণ্ট খুলি লৈছিল শেৱালী দেৱী শৰ্মাই নিয়ম মতে একাউণ্ট খুলিবলৈ লাগে বিভাগীয় অনুমতি দিব লাগে দ্বৈত স্বাক্ষৰৰ ব্যৱস্থাপনা কিন্তু শেৱালী দেৱীয়ে মনে মনে খোলা একাউণ্ট কেইটাত নালাগিছিল দ্বৈত স্বাক্ষৰ নগৰ হিচাপত অহা ধনসমূহ সোমাইছিল সেইকেইটা একাউণ্টত কিছু ধন সোমাইছিল এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ একাউণ্টত কৰ্মচাৰীজনৰ একাউণ্টটো ভাড়ালৈ লৈছিল শেৱালী দেৱীয়ে মাহে ভাড়া দিছিল ৫০,০০০ টকা তেনে বহুকেইটা কৰ্মচাৰীৰ বেংক একাউণ্টৰ তথ্য লাভ কৰিছে CM ভিজিলেন্সে যিকেইটা একাউণ্টত ৫০ৰ পৰা ৬০ লাখকৈ ধন সোমোৱাৰ তথ্য স্পষ্ট সেই একাউণ্টসমূহৰ জৰিয়তে অবৈধ ধনৰ লেনদেন চলাই গৈছিল শেৱালী এণ্ড কোম্পানীয়ে সমগ্ৰ চক্ৰটোত শেৱালীক পূৰ্ণ সহযোগিতা আগবঢ়াইছিল অতিৰিক্ত সঞ্চালক L.N. সোণোৱালে সকলো স্পষ্ট হোৱাৰ পিছত অসম এৰি ৰাজস্থানলৈ ৪চকীয়া বাহন লৈ পলায়ন জোৱাই শাহু সকলোৰে কিন্তু বিকানেৰৰ এখন হোটেলত শুই থকা অৱস্থাত CM ভিজিলেন্সৰ এটা দলে গ্ৰেপ্তাৰ কৰে শেৱালী দেৱী জোৱাই অজিতপাল সিং আৰু ঠিকাদাৰ ৰাহুল আমিনক ধৰি আনি আদালতত হাজিৰ কৰোৱাই নিজৰ জিম্মাত লৈ CM ভিজিলেন্সে বহু তথ্য ফাদিল কৰিবলৈ সক্ষম হৈছে যদিও লুটি পুতি খোৱা টকাসমূহৰ অস্তিত্বৰ সন্ধানত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে সেই জেৰাতেই পোহৰলৈ আহিল RTI কৰ্মী সাংবাদিকৰ ৰূপ লৈ ব্লেকমেইলিঙত নমা বহু লোকৰ নাম যিমানেই খান্দিছে সিমানেই ইটোৰ পিছত সিটো নাম পোহৰলৈ আহিছে সকলোৰে একাউণ্টত সোমাইছিল SCRTৰ একাউণ্টৰ ধন এতিয়াও বহু তথ্য আহিবলৈ বাকী ৰাজনৈতিক নেতা ছাত্ৰ নেতা সাংবাদিক RTI কৰ্মী দালাল সকলোৰে মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিলেও শিক্ষা বিভাগৰ তদন্তত আহিল সকলো পোহৰলৈ শিক্ষামন্ত্ৰীয়ে তদন্ত প্ৰতিবেদন মুখ্যমন্ত্ৰীক দিয়াৰ লগে লগে বিষয়টো তদন্তৰ দায়িত্ব দিয়ে CM ভিজিলেন্সক আৰু তাৰ সমান্তৰালকৈ নিলম্বিত কৰে শেৱালী দেৱী শৰ্মাক